নমস্কাৰ ফ্ৰেণ্ডছ হাই ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল নিচা ব্লগ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি মোৰ ব্লগলৈ আজি মই গৈ আছোঁ বাইকত মানে স্কুটিত আছোঁ মই আজি স্কুটিৰ পৰাই মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ব্লগ নিচা ব্লগলৈ আহি গ'ল হেয়া ডাঙৰ দাদা ৰখি আছে গৈ আছোঁ তেতিয়াৰ পৰা ৰখি আছে মোৰ কাৰণে গালি দিব এতিয়া জল্দি হে গাইজ এতিয়া আমি গৈ আছোঁ ক'তবা গৈ আছোঁ ইয়াতে নেকি এজিত যাম ন আমি এজিত যাম আৰু মোৰ লগত আছে দাদা ডাঙৰ দাদা এখন কিবা ল'ম বুলি ভাবিছোঁ কি ল'ম সেইটো থাম্বনেলটো চাই আপোনালোকে গম পাই গৈছে তো দাদাই গৈছে কিবা এটা কামত আৰু ইমান দিন মই ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ মানে গাটো মাতটো শুনি চাগে ভাবিছে গম পাইছে মই অলপ গাটো এতিয়াও মোৰ ভাল নাই তথাপিও ভিডিঅ'টো কৰোঁ বুলি ভাবিলোঁ এতিয়া আমি এজিত যাম এজিত তাত দাদাৰ মানে চিনাকি আছে এখন দোকান তো তাত ভাবিছোঁ আজি এখন স্কুটি ল'ম বুলি তো চাই লওঁ যদি হয় ল'ম আৰু যদি নহয় তেতিয়াহ'লে চাওঁ কি হয় বলক এতিয়া আমি গৈ আছোঁ গৈ ৰ'ব পেট্ৰল ভৰাই ল'ব লাগিব আগতে পেট্ৰল পাম্পত সোমালোঁ এয়া আৰু ভৰালোঁ আৰু 200-300 যিমান পাওঁ বেমাৰ মানে সেয়া অকণমান গাটো অলপ বেয়া তথাপিও এক্সাইটেড বহুত বেছি যিহেতু স্কুটি এখন ল'ম এতিয়া আহি আমি পালোঁ এজিত আমি পাই গ'লোঁ আৰু ইয়াতে এজিৰ পৰা আমি অকণমান সেইফালে যাম আপোনাৰ চাৰিআলি যোৱা ৰাস্তাটো সেইফালে তো সেইফালে ক'ৰবাত এটা ৰাস্তা আছে তাতে আৰু ওচৰতে বলকচোন দেখা পাবই কোনখিনিত তো এয়া আমি গৈ আছোঁ তো ইয়াতে দাদাই বহি আছে আৰু কিবা কথা পাতি আছে সেইটোৱে আৰু যে কিমান কি কেনেকুৱাকৈ সেইবিলাক মই ইয়াতে বহি আছোঁ আৰু আমি চইচ কৰিলোঁ আমি এণ্টকখন চইচ কৰিলোঁ তো আপোনালোকে চাওকচোন এইখন হ'ল এণ্টকখন ব্লু কালাৰৰ এইখন আৰু এতিয়া আমাক এয়া খাব দিছে হা এই পানী নে জুচে বা আৰু মই নাখালোঁ যিহেতু মোৰ অলপ গাটো বেয়া ঠাণ্ডা বস্তু তো সেয়া আছিল পানী মিঠা কিবা পানীয়ে আছিল মিঠা বৰষুণটো আকৌ আৰম্ভ হৈ গ'ল কি হ'ব মানে এইমাত্ৰ ৰ'দ দিব এইমাত্ৰ বৰষুণ দিব এয়া চাওক বৰষুণ পৰি আছে আৰু ইফালে গাড়ী আৰু দেউতাই ফৰ্মেলিটিজখিনি পূৰা কমপ্লিট কৰি আছে আৰু ভাবিছিলোঁ আজি নতুন গাড়ীখনত মই উঠি যাম বুলি মই চলাম বুলি ভাবিছিলোঁ কিন্তু মোৰ মানে বেড লাক মই নাপালোঁ যিহেতু মোৰ অসুৰ এটা ভাই আছে আহি গ'ল
এইখনত কেনেকুৱা লাগিছে জনাব নতুন গাড়ী হে ফ্ৰেণ্ডছ এতিয়া আমি গৈ আছোঁ ফুৰিব মানে একচুৱেলি এইটো কোনটো জেগাত আহিছোঁ নাজানো মানে বাবু ই অকলে আহিব খুজিছিল কিন্তু দেউতাই মানে যিহেতু নতুন গাড়ী তো অকলে আহিব নিদিলে মোকো লগত পঠাই দিলে তো এয়া মই গৈ আছোঁ লগত আছে ই ক'ত যাওঁ এতিয়া কি হ'ল আজি নেক্সট ডে মৰ্ণিং এতিয়া যাম গাড়ীখনক পূজা কৰিব তো ভালকৈ অলপ পূজা কৰি লওঁ বলকচোন আহক তো আমি যাম স্কুটিত বাবু আৰু মই মন্দিৰলৈ আৰু মায়ে যাব ৰিক্সাত যিহেতু এতিয়া কি হ'ল একচুৱেলি আমাৰ গাড়ীখন কিবা এটা বেয়া হৈ গ'ল তো ইহঁতে যাব স্কুটিত গ'ল আৰু মা আৰু মই ৰিক্সা এখন যাওঁ চাওঁ ৰিক্সা এখন বিচাৰি কিবা হ'ল আমাৰ ই ৰিক্সাখন কিবা বেয়া হৈ গ'ল নাজানো আৰু বেয়া লাগিছে অকণমান যিহেতু অলপ পূজাৰ কাৰণে মিঠাই কেইটামান লৈ লৈছোঁ যিহেতু পূজা কৰিব লাগিব আৰু মিঠাই পাব লাগিব আৰু তো সেইবাবে অলপ মিঠাই লৈ লৈছোঁ বাৰু বলক এতিয়া যাওঁ ফাইনেলি আহি পালোঁ এয়া মন্দিৰত এয়া চাওক বহুত ভিৰ সেইকাৰণে আমি অলপ ৰৈ দিছোঁ তেখেতসকলে পূজাটো কৰি লওক তাৰপিছত আমি কৰিম আৰু ইমান গৰম দেখিছে এইখন স্কুটি এতিয়া পূজা কৰি আছে গাড়ীখন এতিয়া পূজাটো কৰি লওক পূজাটো কৰি লোৱাৰ পিছত সেয়াই আৰু ভালকৈ যাতে একো যাতে হেৰি নহয় সেইটো কাৰণে পূজাটো কৰা হয় এতিয়া বাবু পূজা কৰিলোঁ কৰি এতিয়া বাবু যাব ঘৰত আৰু আমাৰ অলপ কাম আছে বেংকত তো তাত যাম তো ফাইনেলি ঘৰ আহি পালোঁ গোটেইখিনি কৰি মেলি এতিয়া দেখিছে বৰষুণ অকণ মানে দি আছে আৰু এইটো কাম আগত কৰিব লাগিছিল এইটো লাষ্টত কৰি আছোঁ এখন গামোচা এই যে বান্ধাটো ইফালে দি ভিতৰত Hey friends, তো এতিয়া
এইটো প্ৰসাদটো পূজাৰ যোনটো পূজা কৰিছিলোঁ মানে যোৱাবাৰ লাড্ডু ফেভৰেট লাড্ডু তো খাই লওঁ Candies. বেয়া লগা নাই ইমান মোক ক'ব কেনেকুৱা লাগিলে আৰু পাৰ্টি লাগে যদি ঘৰত আহিব লাগিব আজি অলপ ভিডিঅ'টো বহুত বেছিয়ে দীঘল হ'ব যেন লাগিছে তথাপিও ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব আৰু মই ভিডিঅ'টো কৰিব পাৰিছোঁ নে নাই ভালকৈ সেইটোও জনাব আৰু আকৌ লগ পাম আন এটি ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই Tell me pretty lies, look me in the face, tell me that you love me, even if it's fake.